কিমান স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া বাজিছে 9টা আৰু এই ৰাতিপুৱাই মই গাড়ীখন লৈ পেলাই ওলাই আহিছো নলবাৰীক লগি কাৰণ কিয় আমাৰ তাৰ মানে টিমত আজি এখন বিৰাট ডাঙৰ গাড়ী আহি আছে গাইজ মানে আপোনালোকে গম পাইয়ে ডিম্পুই থাৰখন বিকি দিছিলে তো আজি এখন তাৰ মানে নতুন গাড়ী ল'ব তো কি গাড়ী আপোনালোকে গম পাইছে মানে মাৰুতি সুজুকি জিমনিখন লৈ আছে তো সি ৰাতিপুৱাই ফোন কৰিলে যে অ ভাই আহি যা আজি গাড়ী ল'ব লাগে মইও বোলো দে ভাই যাই আছো দে উৰা উৰি তো গাড়ীখন লৈ পেলাই পুৰা জল্দি আহি গ'লো নলবাৰীক গেলি তো চলো এতিয়া ডাইৰেক্ট ডিম্পুহঁতৰ ঘৰত যাওঁ ডিম্পুহঁতৰ ঘৰৰ পৰা সিয়াক লৈ পেলাই ডাইৰেক্ট গৈ আছো নলবাৰীত মানে সুজুকি ডিলাৰ আৰু তাৰপৰা গাড়ীখন ল'ব লাগিব না আজি যিমান যি নহ'লে অলপ এইকেইদিন মনটো বঢ়িয়া লাগি আছে কাৰণ থাৰখন বিকি দিছিল তো আজি জিমনি এখন নতুন আৰু ফেমিলি মেম্বাৰ এটাই এড হৈ যাব তাৰপিছত আৰু মনটো আজি ভাল লাগি গৈছে এনে আৰু তো এতিয়া বেছি দেৰি নকৰোঁ পুৰা জল্দি গৈ আছো নলবাৰীত চালো আৰু মোৰ এই এল্টোখন মানে কিনাৰ পৰা প্ৰায় 2 দিনে ধুইছো দিয়ক আৰু ধুৱাই নাই মানে এনে লেতেৰা হৈ গৈছে আৰু মই চিট কাভাৰ কেইটাও লগোৱা নাই গতিকে কম দিনৰ ভিতৰত চিট কাভাৰ কেইটাও লগাব লাগিব ৰ'ব মানে গোটেই একদম তাৰমানে গেধা টাইপ হৈ গৈছে আৰু গোটেই তাৰমানে আমাৰ মহন্ত স্কচ এইকেইটা মানে অলপমান খটচট চলি তাহোঁ তাৰ মানে কভাৰ কিবা কৰি থু আনিও মুছে চিটত এনেহেন তো সেইবিলাক বাদ দিলোঁ এতিয়া ডাইৰেক্ট গৈ আছোঁ নলবাৰীলৈকে মানে ডিম্পুৰ ঘৰলৈকে নহ'লে সি এৰি গুচি যাব আৰু আহি পালো নলবাৰী আৰু আজি নলবাৰীত ইমান দিন আহিলো কিন্তু আজি প্ৰথম মই ইয়াতে গেট খোলা দেখা পাইছো মানে সদায় এইফালে এখিনি জেগাত ৰখাই লাগে কিন্তু আজি কিবা ভাল কামে কৰি আহিছো এইফালে আহি পাইছো দোকান কিন্তু দোকানো বন্ধ মানে মিন্ময় দা মহন্তহঁত অলৰেডি ডিম্পুহাৰ ঘৰ পালাকে মোৰে তাৰমানে চবচে বেছি দেৰি হ'ল মই এতিয়া দৌৰাদৌৰিকে যাব লাগে ৰ'ব নহ'লে মোক এৰি পেলাই গুচি যাব ডিম্পুহঁতৰ ঘৰকো গ'লো কিন্তু ডিম্পুহঁত অলৰেডি ডিলাৰক লৈ গেলে মোক তাৰমানে ৰখি নাথকিলাক তো এতিয়া আৰু মই ডিলাৰক লৈ যাই আছো ৰ'ব কিন্তু ডিলাৰত যোৱাৰ আগত ৰুমা বেকাৰীৰ পৰা আৰু ডিম্পুই ফোন কৰলাক ৰুমা বেকাৰীৰ পৰা কিবা এই ওপৰত যে মাৰি দিয়ে এই কেক কাটলি স্প্ৰে সেই স্প্ৰে লৈ যাবা দিছিল তো এতিয়া গৈ আছো ৰুমা বেকাৰী তাতে যাই পেলাই বস্তুখিনি লৈ পেলাই ডাইৰেক্ট ডিলাৰক লৈ যাম মময়াপুৰত তো ৰুমা বেকাৰীৰ পৰা এইটো বস্তু লৈ আহিলোঁ মানে দুটা আনিছোঁ কাৰণ ধৰক গাড়ীখন লোৱাৰ পিছত এইকেইটা ধমধমীৰ ওপৰত মাৰিব লাগিব না মানে অলপমান ফূৰ্তি কৰিব লাগিব তো এতিয়া ডাইৰেক্ট গৈ আছোঁ আমি অময়াপুৰৰ মাৰুতি সুজুকি ডিলাৰ চিমনি ল'ব চালো এইফালে আহি পালোঁ নেক্সা শ্ব'ৰুম উমায়াপুৰত থকা এতিয়া গাড়ীখন ভিতৰত সোমাই দিওঁ ৰ'ব গাড়ীখন থৈ পেলাই ডাইৰেক্ট ভিতৰত যাব লাগিব গোটেইকেইটাৰ গাড়ী লগ প্ৰণালী শেষে হ'ল বোধহয় তো এইফালে নেক্সা শ্ব'ৰুমৰ ভিতৰত আহি পালোঁ আৰু এইফালে আছে আমাৰ বৰুৱা ফিলিংছটো কেনে মজা ফিলিংছ নলবাৰীৰ পৰাই লৈছোঁ নলবাৰীৰ পৰাই আৰু ছেকেণ্ড কথা থাৰখন ইটা থাৰৰ বৈয়াবটো আছে না মনত নাই থাৰখন নৰি দেই ভিতৰত সোমাই চাওঁ এতিয়া বেলুন দিব এতে বেলুন কথা ক'ত দিব ঠিকে আছে বঢ়িয়া আমাৰ জেমছো আহি গ'ল মানে উত্তৰাখণ্ডত আছিলি ৰাইড কৰি পেলাই ৰাইডৰ পৰা বাহিৰে গৈছে আৰু এইখনেই হৈছে গাড়ীখন মানে চিমনি মানে মোৰ ভাই চিমনিখনৰ চিমনি তাকে চিমনি কিন্তু মোৰ গাড়ীখনৰ ভাই অকস্মাত আৰু থাৰ বুলিয়ে মাতিলোঁ হয় নাই মানে সৰু বন্ধা হৈ গৈছে আগৰখনতকৈ চাপাৰ কিন্তু আগৰখনতকৈ এটা বস্তু ভাল আমি ধৰক গুঠা খাই থাকি আমি ধৰক খিৰিকীখন শিখৰ খাওঁ জানো শিখৰৰ বেণ্ড বস্তু মোৰ এলটোত দুই ইংকেল নিজে চিলাই লৈছিলে এখানে নেদেৰি চাকা বঢ়িয়া চাকা ব্ৰিজটনত টায়াৰ নহয় তাতে এইখন এল লগাব লাগিব সেইটো লগাব লাগিব তাকে মোৰ এলটোত আছিল জিমনিতে আমি লাজে পাইছোঁ নাই লগাব লাগিব আৰু ভিতৰত ডিম্পুই সোমাই লৈছে ৰ'ব কি মূৰা কৰি আছে ইয়াতে দেখলি নেকি বস্তুখিনি ক'ত কেনেকৈ কি বহিবা পাৰি বিছনা পাতি ল'ব পাৰি গাড়ীখন সেইটো আপুনি দেখে দিয়ক সেইটো দেখাম মই তোক এটা কথা কৈ দিওঁ মানে মোৰ এল্টোখনো ৰঙা তয়ো ৰঙা লৈছা স্পৰ্টিঙৰ ৰঙা পিন্ধিছা ভাই এটা হেডছেট মই বাদ দিম আৰু ছাৰ কিবা এটা হ'ব আৰু গাড়ীখন ন কইনাৰ নিচিনা পুৰা একদম আৰাল চাৰাল দি ল'লে এতিয়া গাড়ীখনৰ মানে কি ডেলিভাৰী লোৱা হ'ব সেইটো কাৰণে মোহনতে ভাল কৰিলে মুদ্ৰাৰ দুখ ফাইনেলি একদম আৰম্ভ এইটো গাড়ী একদম ল'বা লাগে 3, 2, 1 নেক্সা তো এইফালে ফাইনেলি পুৰা গাড়ীত ডেলিভাৰী লোৱা হৈ গ'ল ভিতৰত বহি ল'লোঁ জিমনিখনৰ আৰু ফিলটো মই অলপমান থাৰৰ নিচিনাই পাইছোঁ আৰু এইফালে লেখা আছে ল' ফিউল মানে ফিউল চুল নাই আৰু এইফালে আমাৰ বিকাশ ভাই আছে অ ভাই গাড়ীখন কেনে লাগছে তোৰ যিহেতু ড্ৰাইভাৰ তই গাড়ী চাড়ী চলে থাকা গাড়ীখন ভালে লাগছে আৰু অট'মেটিক এইটো চবচে ভাল কি হ'লে ৰিভাৰ্ছ লাগছে ষ্টাৰ্ট চাৰ্ট নেদবি মই ভাই এনে বৈছোঁ আৰু এই মহন্তয়ো দেউতাকে তেতিয়া ধৰি এখন গাড়ী ল'ব কি বৰ শান্তি পাইছোঁ এই দৰ্জাখন খুলচোন গ্লাছখন কিন্তু বড়ো আজি খুলবা নেদে
মোৰ আৰু এৰে চবতে বহিলে বমি হয় এখন চিটত বহিলে বমি নহয় কিন্তু বৰুৱাই মোক এখন চিটত বহিবা নিদি আল্টিমেটলি বমি হ'বই এতিয়া শেষত কেকটো কাটি পেলাই গাড়ীখন লৈ ঘৰত যাওঁ তাৰপিছত কিবা এটা খাব লাগিব ইয়াৰ পৰা লুটব লাগিব আৰু সেনে নতুন গাড়ী লৈছে পাৰ্টিটো লাগিবই ভকা পিঠা আৰু চাহ খুৱাব ভাল চাহ সিয়ে খাব ইয়াকলে আমাক মাছ মাংস ওম নমো বিশ্বকৰ্মাকে চিন্তিয়ে যাতে গাড়ীখন সদায় ভালে ভালে চলি থাকে সদায় যাতে তেল মানে টেংকি ফুল থাকে কোনো যাতে বিপদ আপদ নহয় সদায় যাতে এখন মানে চলি থাকে কৃষ্ণ কৃষ্ণ ওম বিশ্বকৰ্মা তো অলপমান ফাৰ্ষ্ট গাড়ীখনকে খুৱাই দিছোঁ চাহ ভাই অলপমান ফাৰ্ষ্ট আৰু তাৰপিছত গাড়ীখনৰ এখেতক খুৱাব লাগিব এখেতে মোক গাড়ীখন দিছি হয় কেকটো লৈ পেলাই ওলাই আহিছোঁ ৰ'ব এই মই খামতো মই আকলে খাম তোক নাপাওঁ একলা অঁ মই লৈছোঁ সেইকাৰণে তোক মই অলপ দিলোঁ এতিয়া লাগি গুটিটো দিয়ে তো এতিয়া গাড়ীৰ গোটেইবিলাক হৈ গ'ল আৰু এইফালে মহতে কি শুভৰ মনি গাড়ীৰ কি আছা কি শুভৰ মনে কৰবাক মই কিবা নালগি গিটাৰিষ্ট গায়ক তই গায়ক হা দে গান গা অন্ত গায়ক বেছি আৰু দে গানটো গা দে গা নৰো আৰু হা কিয় লৈছিলি গীটাৰ দিছিলি কিয় বন্ধ কৰ কি বন্ধ কৰ চবতে হ'লে ভাঙা চলি ই আৰু স্কচ দুটাই কি আৰু গাড়ীখনত লাষ্টবাৰ বহি চাওঁ লাষ্টবাৰ মানে কি জিলাৰ ভিতৰত থাকোঁতে ভালকৈ বহি চাওঁ ড্ৰাইভাৰ চিটত এনেতো মোক এইটো চিটত মানে বহিবা নেদেই কিয় নেদে মানে মোক ভয় কৰে এইটো চিট মানে মোক নেদে মোক তাৰমানে এতে ব তই তাতে ব একো প্ৰব্লেম নাই এইটো হেৰিত মই সেইগিলা নাখাম বাৰু বাকী সেইবিলাক বাদ দিলে এইখন অট'মেটিক মই আপোনালোকক দেখাই দিছোঁ আৰু গাড়ীখনে এইটো এণ্ড্ৰইড না ভাই এইটো এণ্ড্ৰইড মানে এটা টিভি চিভি চাবা পাৰিম টিভি সুমনৰ ভিডিঅ' চাব আৰু য়েছ বঢ়িয়া ইয়াত চাবি পাত নাই দাদা চাবি পাত নাই দিয়ক চাবি নহকে বস্তু চাবি পাত বৰুৱাই লৈ গৈছে মানে সেনেহেন কথা বাকী বস্তুখিনি গোটেই ভালে লাগছে কিন্তু এটা বস্তুৱে বঢ়িয়া লাগছে গাড়ী হা মই চলাবা মানে মোৰ এল্ট'খনে ভাল এখন মই চলাবা মোক নেদেই সেইকাৰণে এল্ট'খন ভাল আৰু আমাৰ জেমছৰো কম দিনৰ ভিতৰত এনেকুৱা এটা গ্ৰেণ্ড ডেলিভাৰী হ'ব গৈ আছে মই ল'লো ফাৰ্ষ্ট ৰাঙা এল্ট' তাৰপিছত ল'ব তাৰপিছত নামটো এতিয়াতে ৰিভিল কৰি নিদিওঁ বাৰু দুদিনমান দেৰিকৈ ৰিভিল কৰি আছোঁ আৰু কম দিনৰ ভিতৰত এখন হিউজ গাড়ী এখনতকৈও আৰু গাড়ীখনৰ ফিচাৰ্ছবিলাক আপোনালোকক গোটেই দেখালোৱে কিন্তু মানে মোৰ হিচাপত এল্ট'তকৈ অলপমান ভাল আৰু সেনেহেন কথা তো এতিয়া ফাইনেলি গাড়ীখন শ্ব'ৰুমৰ পৰা বাহিৰত লৈ আহিছোঁ মানে ময়ো অনা নাই দিয়কচোন ড্ৰাইভাৰে বাহিৰত লৈ আহিছে তাৰপিছত কিবা এটা খাই লৈ পেলাই মই ঘৰত যাব লাগে মানে ঘৰতো কিবা কিবি অলপ কাম আছে আৰু চক তাতখন কি ধুনীয়া লাগিছে একদম তো ফাইনেলি জিমনিত ডেলিভাৰী হৈ গ'ল আৰু ডিম্পুও গাড়ীখন লৈ পেলাই ঘৰত গ'ল আৰু ময়ো গাড়ীখন লৈ পেলাই ওলাই আহিলোঁ তো যিমান যি নহ'লেও মানে থাৰখনক গেলি মনত পৰে দিয়কচোন কিন্তু এতিয়া আৰু নতুন ফেমিলি মেম্বাৰ আহি গ'ল এতিয়া জিমনিখন থাকিব লগত সেইখনেৰে এতিয়া দূৰ দূৰণিক যাম বাকী মোৰ এল্ট'খনো আছে এইখন গাড়ীও ৰাঙা সিয়াৰখন গাড়ীও ৰাঙা মানে যিমান যি নক'লেও সি গাড়ী ল'লেও মানে নিজে লোৱা টাইপে হয় যিহেতু একেলগতে থাকোঁ একেলগৰে ল'ৰা তেনেকুৱা কথা তো ভগৱান যাতে সেইখন গাড়ীয়ে তাকো ভালকৈ মানে আৰু আমি নিলেও যাতে একো বাধা বিঘিনি নহয় সেনেহেন আৰু তো এইখিনি আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ বাই বাই